নমস্কাৰ সকলোকে আছামিজ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ বিশেষ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই তো আজিৰ পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব আজি আমাৰ মাজত আছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিশা কলিতা তো বলক আমি তেওঁৰ ওচৰলৈ যাওঁ তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি মোৰ বুকুতে লাগি তুমি নমস্কাৰ মই নিশা কলিতা আপোনালোকে চাই আছে আছামিজ ক্ৰিয়েশ্যন চেনেলটো আৰু আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ এই চেনেলটো লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহেতু আজি আপোনালোকৰ মাজলৈ মই এই চেনেলটোৰ জৰিয়তে আহিছোঁ আৰু বহুত ভাল লাগিছে আহি আপোনালোকে সকলোৱে চাব আৰু যিহেতু মাজতে অলপ দিন গেপ দিছিলে ভাইটিকেইজনে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছে বিচাৰিছোঁ আপোনালোকে সকলোৱে চাওক আৰু মৰম দিয়ক আৰু যিমানে পাৰে শ্বেয়াৰ কৰক আছামিজ ক্ৰিয়েশ্যনত আপোনাক স্বাগতম জনাইছোঁ মানে মোক বহুতে ৰিকুৱেষ্ট কৰি আছিল মানে নিশা কলিতাক লাগে কিন্তু আপুনিও টাইম দিব পৰা নাই ময়ো ব্যস্ত থাকোঁ তো ফাইনেলি আজি আপুনি আমাৰ চেনেলত আহিল বহুত বহুত ধন্যবাদ জনাইছোঁ তো আমি প্ৰথমে আপোনাৰ বায়োগ্ৰাফীটো জানিম তো আপোনাৰ জন্ম কৰিছিল মোৰ জন্ম তেজপুৰ বিশ্বনাথ চাৰিআলি বামগাঁও তাতে মোৰ জন্ম আৰু তাৰ পৰাই মই মেট্ৰিক দিয়া তাৰপিছত তোমাৰ হাই ছেকেণ্ডাৰী ডিগ্ৰী কমপ্লিট মই গুৱাহাটীত কৰিছোঁ গুৱাহাটী কলেজ তাৰপিছত সেই আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মা আছে ভাইটি আৰু বাইদেউ দুজনী আছিলে বিয়া হ'ল আপোনাৰ পিতৃ মাতৃৰ নাম মাৰ নাম বীণা কলিতা আৰু দেউতাৰ নাম স্বৰ্গীয় তিলক কলিতা আপোনাৰ বাৰ্থডে কেতিয়া মোৰ বাৰ্থডে 16 মে চনটো চনটো ক'লেতো বয়সটোৱে কমেই পাই যাবা দেখোন মানে ছোৱালী সুধিব নাপায় ন সেইটো কাৰণ ছোৱালী মানুহ চবেই কাৰণে কুৰিতে বুঢ়ী নিজৰ আৰু সেইটো কিয় কয় এতিয়াতো দেখাত কি বুঢ়ী যেন লাগিছে নি সেইটোৱে আৰু ধৰিলোঁ 18 বছৰ বুলি আৰু 18 বছৰ এইটো নুসুধিবা মোকে যি সুধিছা নেক্সট ছোৱালীক নুসুধিবা বা আপুনি প্ৰথম এক্টিং কেতিয়া কৰিছিল এক্টিং একদম সঁচা কথা ক'বলৈ গ'লে মই তোমাৰ 2007ত মেট্ৰিক দিছোঁতো তাৰপাছত মই আমাৰ তাতে বিশ্বনাথ চাৰিআলিত বীণাপাণি নাট্য মন্দিৰত সম্ভাৱনা বুলি এটা প্ৰগ্ৰেম হয় DD1ৰ তাত মই তোমাৰ ডান্স কৰিছিলোঁ ডান্স কৰোঁতে তাত মই চিলেক্ট হৈছিলোঁ হোৱাৰ পাছত তোমাৰ NETV তেতিয়া খুব ফেমাছ হৈ আছিলে তাত এখন চিৰিয়েল হৈছিলে ৰভাতলৰ উৰুলি বুলি তাত সৰু এটা চিন আছিলে তাত মাতিলে মোক তাৰপিছত মানে কি হ'ল গুৱাহাটী আহিলোঁ চিৰিয়েলখন কৰিলোঁ টেষ্ট পৰীক্ষা দি আহিলোঁ ন তাৰপিছত মাহঁতৰো টেনশ্যন পঢ়াটো গেপ পৰি গৈছে তাৰপিছত আৰু মানে চিৰিয়েলখন কৰিলোঁ কৰি সেই মূৰত পোকটো সোমাই গ'ল ন ইমান ভাল লাগি গ'ল মানে ইয়াত সোমাই তাৰপাছত গুৱাহাটীৰ পৰা গৈ মই মেট্ৰিক দিছোঁ তাৰপাছত তেনেকৈ আৰু মানে প্ৰথম মোৰ সেই চিৰিয়েলখন ফাৰ্ষ্ট অ'পেনিং আৰু তাৰ আগত মই তোমাৰ সৰু সুৰা ভিডিঅ' মানে তোমাৰ ওলাইছোঁ যেনে পখিলীখনত শিৰোমণি সেইবোৰত ওলাইছোঁ সৰু সুৰাকৈ মানে কেমেৰাৰ সন্মুখত কেতিয়া কৰিছিল প্ৰথম একদম ক'বলৈ গ'লে মোৰ ফাৰ্ষ্ট শিৰোমণি মানস ভাগৱতীৰ আমাৰ তাৰে হয় ভক্তিমূলক এখন কেছেট বনাইছিলে ভিডিঅ' তাত কৰি একদম অকণমানি এটা কেৰেক্টাৰ আৰু তোমাৰ তাত কি হৈছিলোঁ মই কৃষ্ণ হৈছিলোঁ ইভিনিং 5টা বজাৰ পৰা ৰাতি 2:30টালৈ সেই মুকুট সেই কষ্টিউম পিন্ধি অকল এটা চিনকি জানানে একশ্যন কোৱাৰ লগে লগে মানে জাষ্ট দাঁতকেইটাও উলিয়াব লাগে অকল হাঁহি থাকিব লাগে আৰু গ্ৰাফিক্স কৰিছে ইয়াৰ পৰা মানে তোমাৰ জুই চুই কিবা ওলাই গৈছে আৰু হা এবাৰ দেখুৱাই দিব কেনেকৈ কৰে একো নাই জাষ্ট হাতটো দিবা দাঁত উলিয়াব নোৱাৰে আৰু মোৰ মানে কি হয় হাঁহিলে বেছি দাঁত উলিয়াওঁ তাত মানে বহুতবাৰ এনজি খাইছোঁ সেই শ্বটটোতে মানে 10 বাৰ মানে মোক কৈছে ন কিয় দাঁত উলিয়াইছ মই ঠিক আছে ছাৰ তেতিয়া কৰোঁ আৰু ন আকৌ দাঁতটো ওলাই যায় মানে দাঁত নোলিয়াবি হেনো কৃষ্ণই দাঁত উলিয়াই নেকি ঠিক আছে মই মানে একদম সোমাই গৈছোঁ মানে কৃষ্ণ হৈছোঁ না খুব লেভেল আৰু তাৰপাছত যেতিয়া ৰিলিজ দিলে গানটো চাইছোঁ টিভিত মানে ইয়াৰ পৰা জুই লাগি গৈছে তেতিয়াতো মানে নাজানো ন এইবোৰ যে কিবা গ্ৰাফিক্স কৰিব পাৰে কিবা মাক কৈছোঁ মা সঁচা নেকি মই মানে জুই লাগি গৈছে কিবা কিবি হৈ গৈছে ভাল লাগিছিলে তাৰপাছত কৰিলোঁ পখিলীখন কৰিছিলোঁ শ্ৰৱন্তিকা বা অৰুণ হাজৰিকা দা আছিলে আমি এনেকৈ তাৰপিছত গুৱাহাটী আহিলোঁ গুৱাহাটী মই টেষ্ট পৰীক্ষা দি আহিছিলোঁ আহি তোমাৰ NETV এখন চিৰিয়েল কৰিছিলোঁ ৰভাতলৰ উৰুলি তাতো সৰু এটা কেৰেক্টাৰ মানে সেইখন কেনেকৈ পালোঁ আমাৰ বিশ্বনাথ চাৰিআলিত তোমাৰ এটা সম্ভাৱনা বুলি প্ৰগ্ৰেম হয় ডান্সৰ তাত মই পাৰ্টিচিপেট কৰিছোঁ কৰোঁতে তাত মানে মই চিলেক্ট হৈছিলোঁ হওঁতে তোমাৰ গুৱাহাটীতহে তেনেকৈ লিংকটো লাগিলে মাতিলে কৰিলোঁ
কৰা মেলাৰ পিছত মানে ভাল লাগি গ'ল আমাৰ ইণ্ডাষ্ট্ৰিটোত সোমাই সেই তেনেকৈ তাৰপিছত ইয়াৰ পৰা গৈ মেট্ৰিক দিলোঁ মেট্ৰিকৰ পাছত আৰু মাহঁতে ক'লে তাতেই আৰু পঢ় তাতেই কৰ লাহে লাহে এখোজকৈ আপুনি আজৰি পৰত কি কৰি ভাল পায় আজৰি সময়ত তোমাৰ বাচ্চাকেইটাৰ লগত মই ব্যস্ত তাকে বুজাই দিওঁ মানে কি হৈছে বহুত কনফিউজন হৈ যায় চবৰে মোৰ শ্বুটিঙতো চবেই কিন্তু এটা ভুল এটা মানে সোমোৱাই লৈ মানে ভাবে যে মই মেৰিড হয় বহুতে ভাবে হা আমাৰ লাইনত মানে কিয় সেইটো ময়ে মানুহক এইটো এটা সন্দেহ ভৰাই দিছোঁ কিহৰ কাৰণে কোনোবাই সোধে ন ঘৰত কোন কোন আছে তুমি কাৰ লগত থাকা মই মানে কি কওঁ যে মোৰ ছোৱালীজনী আছে ছোৱালীজনী মানে মোৰ চিনাকি কৰি দিম অলপ পিছত মোৰ এডপ্টেড হয় দুজনী ছোৱালী মই ৰাখিছোঁ আৰু বাচ্চাকেইটা মই কওঁ মোৰ 3টা ল'ৰা ছোৱালী ল'ৰা 2টা ছোৱালী এজনী তাৰমানে মোক তলৰ পৰা ওপৰলৈ এনেকৈ চাই মানে চাই পেলাই কয় 3টা ল'ৰা ছোৱালী মাক এইবাৰ যিখন চিনেমা কৰি আছোঁ তাতো য'ত শ্বুটিং হৈছে মানুহ ঘৰত মোক সুধিছে আৰু হা এতিয়া বিয়াৰ প্লেনিং কৈছোঁ বিয়াৰ প্লেনিং কৰা নাই কিন্তু কোন কোন থাকা নাই বাচ্ছা 3টা আছে মোৰ মোক চাইছে মানে বিয়া প্লেনিং কৰা নাই কিন্তু বাচ্চা আছে সেইটোৱে মানে তাৰপিছতে মই ক'লোঁ মানে হা যে সুধিলে আপোনাৰ কোন কোন মোৰ ল'ৰা 2টা আছে ডাঙৰ ল'ৰাটো হৈছে নাম হৈছে মিষ্টাৰ টমি কলিতা আৰু মাজু ল'ৰাটোৰ নাম হৈছে মিষ্টাৰ টাইগাৰ কলিতা আৰু ছোৱালীজনীৰ নাম হৈছে মিছ চুমু কলিতা এতিয়া মানুহে মানে কনফিউজ হৈ যায় হা টাইগাৰ টমি পিছতহে গম পায় মানে আৰু তোমালোকেও দেখিছা চাগে মোৰ হোৱাটছআপ প্ৰফাইল পিক হওক বা য'তেই নহওক সিহঁতৰে ফটো আৰু আজৰি সময়ত মানে মই সিহঁতক তোমাৰ এই নখ চখ কাটি গা চা ধুৱাই আৰু এইবোৰ ঘৰত দেখিছা ডেক'ৰেশ্যন খুব মাজতে খুব ভূত লাগিলে মোৰ পেইণ্টিং মানে একদম ৰং মাৰিলোঁ তাৰপিছত তোমাৰ যেনে আমাৰ অসমীয়া ন আমি লাড়ু বনাই ভাল পাওঁ বা তোমাৰ কেক খানা মানে বনাই মই খুব ভাল পাওঁ বহুত ভাল পাওঁ একদিন নিশ্চয় খাম আপোনাৰ হাতৰ নিশ্চয় আপোনাৰ উচ্চতা আৰু ওজন উচ্চতা যি কোৱা এতিয়া যদি কৈ দিওঁ কটীয়া লাগে চেণ্ডেল খুলি দিওঁ কটীয়া হৈ যাম আৰু যদি ওখ লাগে হিল পিন্ধি দিওঁ কিন্তু 5 পইণ্ট কিবা এটা আছিলোঁ পাহৰিলোঁ আৰু ওজনৰ কথাটো তুমি মোক নুসুধিবা আজিৰ পৰা তোমাৰ 8 মাহ বুলি ধৰিছোঁ 8 মাহৰ আগত মোৰ বহুত আছিলে আৰু ভিডিঅ'বোৰত দেখিছা চাগে কিন্তু এই খুব কম দিনত বহুত ক্ষীণালোঁ এতিয়া মোৰ তোমাৰ 45-44 এনেকুৱা ভিতৰত আছোঁ আৰু আপোনাৰ আগৰ ভিডিঅ'বিলাকত বেলেগ আছিলে এতিয়া বেলেগ মানে কি হ'ল মানে একচুৱেলি নহয় মাজতে তোমাৰ কি হৈছিলে খোৱাটো ইমান ৰাপ নাই কিন্তু তথাপিও মাজতে শকত হৈছিলোঁ একচুৱেলি মানে মোৰ মই অপাৰেশ্যন এটাও কৰিছিলোঁ গৰ্ভৱতী ষ্টনৰ তাৰপাছত জানা এবছৰমান একো কৰিব নোৱাৰি ন এতিয়াও মানুহ শকত হয় কিন্তু এতিয়া মানে তোমাৰ খুব মেইনটেইন কৰিছোঁ আৰু অনামিকা আঙুলি বুলাই কপালতে কোনে সেন্দুৰ আঁকিব বাদু মৰমেৰে আঙুঠি পিন্ধাব কোনে তোমাক দুচকুৱে চাবলৈ খোজো আপুনি সৰুৰ পৰা কি হ'ব ইচ্ছা কৰিছিল সৰুৰ পৰা সঁচা কথা ক'বলৈ গ'লে খুব নাচনীয়ে যিহেতু আমাৰ সেই গোটেই এৰিয়াটো মই য'ত ঘৰ মোৰ বামগাঁও ওলাব নোৱাৰোঁ আৰু মোৰ বহুত বেড হেবিট এতিয়াও আছে খুব তামোল খাওঁ একদম পিচকাৰ পায় মানে সৰুৰ পৰাই বহুত তামোল খাওঁ হাতত ইমানখন কটাৰী এখন থাকে এখন ডবোৱা কটাৰী বুলি কয় ন সেইখন অকণমানি তাৰপিছত সেই কটাৰীখন লৈ মানে মই ৰাস্তা দি গ'লেও মানে তামোল কাটি যাওঁ আৰু ৰাতিপুৱাই উঠোঁ মানে উঠিয়ে মাহঁতে বাহিৰত চাহ তাহ বনাই থাকে মই উঠিয়ে মানে ড্ৰেছিঙৰ ওচৰত যাওঁ গৈ মাৰ সেন্দুৰৰ টেমাটো পাওঁ ন লৈ পেলাই পূৰা মানে ৰাতিপুৱাই মেকআপ মানে মোৰ পূৰা মেকআপ আৰু মানে গামোচাখন থাকিলে পূৰা চুইন টেপল লওঁ লৈ গৈ পেলাই মানে খাওঁ তাৰ কোনোবাই যদি সোধে আৰু হা বনাই পেলাচোন তই বুলি যদি মাতে মোৰ বহুত খং উঠে তই বুলি মাতিলে মানে মোৰ সৰুতে ইমান বেয়া অভ্যাস আছিলে থুই পেলাই দিওঁ মানে আৰু কেইটামান ৱৰ্ড আছিলে বেয়া নকওঁ সেইকেইটা মানে খুব কওঁ মানে সৰুতে মই এই সৰু পোৱালিবোৰ থাকে ন বেয়া কথা গালি পাৰোঁ মানে আৰু থুই পেলাই মানে মোক তই কিয় কবি মানে যদি মোক ধুনীয়াকৈ মাতা বনাই পেলাই আহাচোন তোমাৰ নামটো কি শ্ৰীদেৱী মন্দাকিনী হেমালিনী গোটেই পুৰণা নামখিনি মানে মোৰ নামটো সুধিলে সেইবোৰ কথা কওঁ আৰু মানে এক্টিং মানে সৰুৰ পৰা মোক খুব ভাল লাগিছিলে নাচ বা এক্টিং এইটো আৰু এতিয়াও যেটো কৰি আছোঁ আৰু আগলৈও মানে ভাবোঁ সদায় ভালকৈ কৰি যাওঁ বেছি কাম নালাগে দিয়াচোন ইমানো কাম নালাগে কিন্তু যেনেকৈ মই লাহে লাহে কৰি আছোঁ এনেকৈ যাব বিচাৰোঁ আৰু বেছি কাম পালে তোমাৰ বেছি ব্যস্ত হৈ যাম পোৱালিকেইটাক টাইম দিব নোৱাৰিম ন সেইকাৰণে মানে লাহে ধীৰে ষ্টেপ বাই ষ্টেপ গৈ থাকিলেই হ'ল আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা বুলি ক'লেতো বহুতেই আছে ৰাতি সদায় বিচনাত পৰিলে আমুক কৰিম মই ভাবি থাকোঁ কিন্তু আজিকালি মেচিয়ৰ্ড হৈছোঁ বেছি নাভাবোঁ কাৰণ জীয়াইনো কিমান দিন থাকিম মানে গুৱাহাটীত ভাল জেগা এটা ধুনীয়া এটা ঘৰ
মানে এতিয়াও আছে তথাপিও মানে লাগে ন যিহেতু মোৰ লগত মোৰ দুজনী ছোৱালী আছে ক'বলৈ গ'লে মই কৈছোঁ তোমালোকক অলপ আগত মই এডপ্ট কৰিছোঁ একদম সৰু সৰুতে অহা সিহঁতৰ ঘৰতো ক'বলৈ গ'লে কোনো নাই আগে পিছে চাবলৈ চ' মোৰ গোটেই দায়িত্ব আৰু ঘৰততো মই বেক নহওঁ আৰু বিয়াৰ কথা ভবা নাই মানে পিছত আৰু ভাবিম মানে বিয়ালৈ কেতিয়া না ভবা নাই সেইটো মানে প্লেনিং কৰা নাই এতিয়ালৈ একো কৰা নাই মই প্লেনিং কিন্তু মানে সেইটোৱে আৰু মানে ভাবিছোঁ যে ফিউচাৰটো মানে ধুনীয়াকৈ আমি একেলগে থাকিম আৰু ইহঁত দুজনী ফিউচাৰটো মই বনাব লাগিব যিহেতু কাম কৰিব লাগিব সেইমতে সেয়াই আৰু লাষ্টৰ কথা আমি পিছত পাতি আছোঁ গম পাম কোন আছে স্পেচিয়েল মানুহ ধন্যবাদ বা আপুনি আমাক বায়োগ্ৰাফিটো জনোৱাৰ বাবে আৰু আমাৰ নেক্সট ৰাউণ্ড আহি আছে আপোনালোকে চাই থাকক মোৰে মানুহজনী হে মনা টিকিৰি অ মিকিৰি অ হাই হিলযোৰ পিন্ধি লৈ ঘূৰে তাই কিনো চাবা হে মনা যিডাল হে ঐ ফুটনি অ যিডাল হে ঐ ফুটনি অ মানুহ বুলি নোপোচে মোকে মোৰে মতাটো